সাবস্ক্ৰাইব কৰক জুন বেলি চেনেলটি লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আহকচোন আজি কুইজ প্ৰতিযোগিতাখনি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটি আছিল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? শুদ্ধ উত্তৰটি বাছি উলিওৱা। শুদ্ধ উত্তৰটি আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। 2 নম্বৰ প্ৰশ্নটি আছিল আধুনিক হিন্দীৰ পিতৃ হিচাপে কাক জনা যায়? সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টি ৰখাই ল'ব। শুদ্ধ উত্তৰটি আছিল হৰিবংশ ৰায় বচ্চন। 3 নম্বৰ প্ৰশ্নটি আছিল তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। এই উক্তিটো কাৰ বাৰু? শুদ্ধ উত্তৰটি বাছি উলিয়াচোন। শুদ্ধ উত্তৰটি হৈছে সুভাষ চন্দ্ৰ বসু। 4 নম্বৰ প্ৰশ্নটি আছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটি আছিল ড ৰাজেন্দ্ৰ প্ৰসাদ। 5 নম্বৰ প্ৰশ্নটি আছিল কোন চনত ভাৰত চীন যুদ্ধ সংঘটিত হৈছিল? শুদ্ধ উত্তৰটি আছিল 1962 চনত। 6 নম্বৰ তথা শেষৰ প্ৰশ্নটি আছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলটোৰ নাম কি? শুদ্ধ উত্তৰটি 3টা উত্তৰ দিয়া হৈছে। তাৰে শুদ্ধ উত্তৰটি কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।